নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া আমাৰ ঘৰত ইমান ধুনীয়াকৈ বিহু ফুল ফুলি আছে। কি ফুল কয় নাজানো, এইটো আমি বিহুত ফুলা কাৰণে ইয়াক বিহু ফুল বুলি কয়। এনেকৈ মই বাস্কেটটোতে এনেকৈ ভৰাই দিছিলোঁ, ধুনীয়াকৈ ফুলি আছে। এইফালে আকৌ মিনি গোলাপ ফুলি আছে, এয়া ইমান ধুনীয়াকৈ, খুব ধুনীয়াকৈ ফুলি আছিলে, ছাগলীয়ে খাই দিলে। আৰু এইফালে চিলভিয়া ৰঙা হয়। আৰু এইফালে এয়া এইবোৰ শাৰী শাৰীকৈ ৰুই আছোঁ, ভালকৈ সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে ভালকৈ দেখুৱাম আৰু আপোনালোকক। এজোপা আকৌ জাৰবেৰীয়া ফুলবোৰ সামৰিলেই এপাই ফুলি আছে, ইমান ধুনীয়া কালাৰ নহয়নে বাৰু। এইফালে আকৌ ইমপ্ৰেশ্যন ফুলি আছে, ইমপ্ৰেশ্যনৰ লগতে এইটো পাতবাহাৰ হয়, কি কয় নাজানো। এইটো মই এনেকৈ লগাই থৈছোঁ আৰু ইমান ধুনীয়া হৈছে, দেখিছেনে? খুব ধুনীয়া হৈছে গছটো। আৰু এইফালে ইমপ্ৰেশ্যন মই দুইটা কালাৰ একেলগে দি দিছোঁ, এইটো এটা বেলেগ কালাৰ আৰু এইটো এটা বেলেগ কালাৰ, একেটা টাবতে ইমান ধুনীয়াকৈ দি দিছোঁ, দেখিবলৈও ধুনীয়া লাগিছে খুব। আৰু এইটো হৈছে পাইন পুলি আনি থৈছোঁ, লগোৱা নাই, লগাম। এইটো টাবত দিম, মাটিত নিদিওঁ। আৰু এইফালেও ইমপ্ৰেশ্যন, এয়া কিছুমান ফুলৰ নামেই নাজানো বাৰু মই। আৰু এইটো হৈছে পইনচেটিয়াও ঠিক ফুলি সামৰিবলৈ হ'লে অকণমান আছেগৈ আৰু এতিয়া নতুনকৈ পোখা মেলিছে। এইফালে আৰু নাইনৰ ব্লক গছৰ মুখাটোতে দি দিছোঁ। আৰু এইজোপা হৈছে কলা ফুল ফুলে, ইয়াক বিমেকি বুলি কয়, নাম নাজানো আৰু আমি দৰৱ হিচাপেও ব্যৱহাৰ হয়। আৰু এজোপা আকৌ চাওকচোন, আইচক্ৰীম ফুল বুলিয়ে কওঁ, কি ফুল নাম নাজানো বাৰু, কোনে কি বুলি কয়। আমি আইচক্ৰীম ফুল বুলিয়ে কওঁ গাঁৱলীয়া ভাষাত। ইয়াৰ যদি বেলেগ নাম আছে সেইটো ক'বচোন আপোনালোকে। ইমান ধুনীয়াকৈ ফুলিছে এয়া। তাৰপিছত এইটো জাৰবেৰীয়া হয়, জাৰবেৰীয়াটো ফুল সামৰিলে। ইফালে জবা হয়, জবাবোৰ ফুলিছিলে, এতিয়া মই কাটি আকৌ নতুনকৈ দি দিলোঁ আৰু নতুন পোখা মেলিছেহে। এতিয়া যিবোৰ হেৰি কৰিছিলে সেইবিলাক ছাগলীয়ে খাই দিলে। ছাগলী বেলেগ খাই আকৌ দেই, আমাৰ ফুলটো, আমাৰ ছাগলী নাই, লোকৰ ছাগলীয়ে। এইজোপা আৰু নয়নতৰা, ইমান ধুনীয়া কালাৰ, দেখিছেনে? এইটো আকৌ জেনেৰেল হয়, নয়নতৰাই হয়। এইজোপা ইফবিয়া লগতে এইটো কি ফুল ফুলি আছে দেখিছেনে? ইমান ধুনীয়া দেখিছে, ৰেড লগত পিংক, ধুনীয়া লাগিছে ন? এইজোপা আৰু তুলসী, এইটো ৰঙা কচু, এইটো পইনচেটিয়া, এইটো লাকি বেম্ব, নাজানো দেই নাম, ইমান ধুনীয়া হৈছে দেখিছেনে? এইবিলাক কিছুমান ফুলৰ নামেই নাজানো। পাতবাহাৰ কি নাম হয় জনাবচোন। আৰু এইটো হৈছে স্নেক প্লাণ্ট, এইবিলাক কচু এইটো পাইন পুলি দুটা আনিছিলোঁ, এটা ৰুবলৈ আছে বাৰু, এইটো টাবতে দি দিছোঁ, কেনেকুৱা হয় নাজানো, ইয়াক বনচাই কৰিম বুলি ভাবিছোঁ। আৰু এইটো হৈছে কালাঞ্চু, হালধীয়া, ইও ফুলবোৰ সামৰি লাগে। আৰু এইটো কি কয় নাজানো, খুব ধুনীয়া লাগে কিন্তু এই ফুলটো। আৰু এইজোপা হৈছে মোৰ মানি প্লাণ্টজোপা, এনেকৈ দি থৈছোঁ আৰু মানি প্লাণ্ট। ইফালে আকৌ টুডেন টুমৰো এয়া ইমান ধুনীয়াকৈ ফুলি আছে। টুডেন টুমৰো যে কিমান ভাল লাগে ন? টুডে বেলেগ হয় কালাৰ, আৰু টুমৰো বেলেগ হয়, আৰু ইমান ধুনীয়া গোন্ধ, মানে এই সময়ত বহুত ধুনীয়াকৈ গোন্ধায় আৰু এই ফুলজোপা। ফাৰ্ষ্টত লগতে এয়া কৰবী, এইটো কৰবী ইমান ধুনীয়াকৈ ফুলি আছে চব।